guys, welcome back to my channel. So আজি মই ডাইৰেক্ট আমাৰ বাৰীলৈ লৈ আহিছো আপোনালোকক. So এয়া দেখিছে ভুল লাগি আছে আৰু ঢেৰ ৰঙালাও লাগি আছে. দেখিছেনে ইমান ধুনীয়াকৈ লাগিছে. এইটো চাওক. আৰু এফালে পালেং শাক লগাইছো আৰু হে আগৰলে আছে ধনিয়া আৰু এয়া হৈছে মূলা. So আজি বাইৰে কিবা খাম বুলি ভাবিছো. So ভিডিওটো চাই থাকক কিনু খাও কিনু বনাও. Hi guys, so আপোনালোকে আমাৰ বাৰীখন চালেনে? বহুত সৰু সুৰাকে আছে আৰু যিমান পাৰো হিমানখিনি আমি লগাইছো. So ঠাণ্ডা দিনত আমি অকল এটো খাবলৈ কাৰণেহে ৰখি থকা হয়. So আজি মই বাৰীৰ পৰা চিঙিলো ৰব দেখাইছো আপোনালোকক. আজি মই বাৰীৰ পৰা চিঙিলো পালেং শাক. So পালেং শাকে কি বনাও আপোনালোকে চাব আৰু এতিয়া মই পালেং শাকটো থৈ দিছো আগতে তাৰ আগে মানে বেলেগ কিবা এটা বনাম. So আপোনালোকে চাই থাকক. So মই এতিয়া লৈছো সসপেন আৰু মই ইয়াত ঢালিম গাখীৰ. গাখীৰ কম হয়, এইটো শেষ হ'ল আৰু পেকেট আছে. হৈ যাব. তাৰপিছত ঢালিম ইয়াত চেনি আধা কাপমান লৈছোঁ. তেওঁক জুৰিবনে নুজুৰে নাজানো, কম বেছি হ'ব পাৰে. So এটো এতিয়া মই গৰম কৰিবলৈ বহাই দিম ইয়াত গেছত. So গাখীৰখিনি উতলিব লৈছে আৰু ইয়াত মই এতিয়া দিম নেমু ৰস. দেখিছেনে কেনেকৈ গাখীৰবোৰ মানে ফাটিব লৈছে. আচলতে মোক লাগিছিলে দৈ, কিন্তু দৈটো নাছিলে. So নিজে বনাই ললো এনেকৈ. এয়া ময়দা লৈছো আৰু সোৱাদ অনুসাৰে নিমখ দিছো আৰু এচামুচ বেকিং পাউডাৰ দি মিক্স কৰিছো. তাৰ পাছত ইয়াত দিম এতিয়া ৰিফাইন তেল. So ৰিফাইন তেলখিনি ভালকে মিক্স কৰিম যাতে গোটা গোটা হৈ নাথাকে. এতিয়া ইয়াত ঢালিম দৈখিনি. দেখিছেনে ইমান ধুনীয়া হৈছে. So গোটে দৈখিনি ঢালি লৈছো আৰু গৰমে হৈ আছে তেনেকৈ ঢালিছো. So এতিয়া মিক্স কৰিম আৰু অলপ মিক্স হোৱাৰ পাছত দৈৰ পানীখিনি গোটেখিনি ঢালি লম. অলপ কমে হ'ল সেইকাৰণে মই ইয়াত আৰু এক্সট্ৰা গাখীৰ ঢালিলো. So এতিয়া ভালদৰে মঠিব লাগিব. দেখিছেনে পুৰা আঠা আঠা হৈ গৈছে. পুৰা খচিব লাগিব. তাৰপিছত মঠি হোৱাৰ পাছত ইয়াত ৰিফাইন তেলে সব ফালৰ পৰা লগাই লম, কাৰণ অলপ দেৰি ৰাখিব লাগিব যাতে লাগি নধৰে, সেইকাৰণে তেল লগাই লৈছো. So লগাই হৈ গৈছে. এতিয়া 20 মিনিটছ ঢাকি ৰাখিম. এতিয়া পালেংখিনি বইল কৰিছো. পালেংখিনি বইল হৈ থকালৈকে এফালে ৰেডি কৰি লওঁ. তেলত জিৰা দিছো আৰু ধনিয়া পাউডাৰ দুইটা মিক্সড আছে এনেকৈ দিছো. তাৰপিছত ইয়াত দিছো পিয়াজ, কাটি থোৱা পিয়াজ, আদা আৰু নহৰু. অলপ ভাজি লম.
জলকীয়া আপোনালোকে সোৱাদ অনুসাৰে কম বেছি কৰিব পাৰে। বেছি ব্ৰাউন কৰি দিব নালাগে পিঁয়াজখিনি। অলপ সিজোৱাৰ পিছত বিলাহীখিনিও দি দিম। চ' এইটো ৰেডি হৈ গ'ল। এইফালে পালেং শাকো বইল হৈ গ'ল। দেখিছে পানী অলপ হালধীয়া হৈ গৈছে। বেছি অভাৰ বইল হ'ব নালাগে, নহ'লে মানে কি হয় শাকৰ কালাৰটো চেঞ্জ হৈ যায়, ব্ৰাউনিছ টাইপ হৈ যায়। আৰু শাক ভাজি বুলি ক'লে সেউজীয়াই ভাল লাগে, চ' ইমানেই বইল কৰিম। আৰু এইখিনি ওলাই লৈ মই ঠাণ্ডা পানী অলপ তিয়াই দিছোঁ, যাতে গৰম ভাপত মানে কালাৰ চেঞ্জ হৈ যাতে নাযায়। অলপ টুকি লৈছোঁ। এতিয়া পালেং শাকখিনি মিক্সাৰত দি লৈছোঁ, আৰু যোনখিনি আমি আদা নহৰু ভাজিছিলোঁ সেইখিনিও লগতে মিক্স কৰিম মিক্সাৰত। চ' এয়া আমাৰ মিক্স হৈ গ'ল। ভালকৈ মিক্স হ'ব নাপালে, লাগটো অলপ হ'লেও ভাল আছিলে, কাৰণ মিক্সাৰটো বেয়া হৈ থাকিলে। আৰু আমি যি কি নহওক অলপ হ'লেও মিক্স কৰিব পালোঁ, সেয়াই বহুত। একো নাই, চলি যাব। আপোনালোকে যদি কৰে তেন্তে আৰু অলপ মিক্স কৰি ল'ব পাৰিব। অলপ ভালদৰে মিক্স হ'লে মানে ভাল লাগে, দেখিবলৈ ধুনীয়া হয়। এতিয়া মই তেলত দিছোঁ হালধি, ৰঙা মিৰ্চ পাউডাৰ, নিমখ আৰু গৰম মছলা, আৰু অলপ জিৰাও ঢালিছোঁ। দেন ইয়াত পালেং শাক পিচাখিনি ঢালিছোঁ। অলপ লৰাই লৈছোঁ। আমুল ক্ৰীমো অলপ দি লৈছোঁ। তাৰপিছত ইয়াত ঢালিছোঁ পনীৰ। অলপ পানী ঢালি বইল কৰিব লাগে অকণমান দেৰি। চ' আপোনালোকে গম পালেই চাগে যে পালক পনীৰ বনাইছোঁ। চ' আমাৰ পালক পনীৰ ৰেডি। এতিয়া মঠি থোৱা ময়দাত আকৌ অলপ তেল দি আৰু অলপ দেৰি মঠিম। বহুত ছফ্ট হৈ আছে। আৰু এতিয়া অলপ দীঘলীয়াকৈ বেলিম, কাৰণ নান এইটো শ্বেপতে ভাল লাগে। অলপ দীঘলীয়া হ'লে মানে দেখিব ধুনীয়া লাগে, কিন্তু আপোনালোকে যিকোনো শ্বেপ দিব পাৰে। এয়া দেখিছে মই অলপ দীঘলীয়া শ্বেপ দিছোঁ। এয়া দেখিছে ধনিয়া, আদা আৰু নহৰু মিহিকৈ কাটি লৈছোঁ। নানৰ ওপৰত অলপ দি বেলি দিছোঁ, যাতে ভালকৈ লাগি ধৰে। এতিয়া বেকত পানী লগাই লৈছোঁ, তেতিয়া মানে কি হয় দেখিব নান নিচিনা লাগে, নহ'লে ৰুটি নিচিনা হৈ যায় মানে। আৰু পানী দিলে কি হয় নানটো টাৱাত লাগি ধৰে, আৰু আপোনালোকে ইজিলি টাৱাটো উভতাই জুইৰ সেক দিব পাৰে। কিন্তু মোৰতো নন ষ্টিক টাৱা হয়, সেইকাৰণে মই এনেদৰে কৰিব লগা হৈছে। আপোনালোকে যিটো সুবিধা হয় তেনেদৰে বনাব পাৰে। চ' আমাৰ পালক পনীৰ আৰু নান খাবলৈ একেবাৰে ৰেডি। দেখিছেনে ইমান ধুনীয়া হৈছে, আৰু বহুত বেছি ছফ্ট হৈছে। চ' আপোনালোকেও ঘৰতে হোটেলৰ দৰে বনাই খাব পাৰে।